क'क्राझारनि दलजरायाव सकबल गेलेमुखौ नायफैदों आसामनि गेलेमु मावख'गिरिफोरनि मोनसे हानजाया। सकबल गेलेमुखौ दुलाराय आसाम नाङै गासै जिल्लाफोराव गेलेहोनो थांखि। अल आसाम सकबल एस'सिएशननि गाहाय नेहाथारि अशक गयारिनि दैदेननायाव आसामनि मोन 10 जिल्लाफोराव गेलेजागासिनो दं सकबल गेलेमुआ। फैबाय थानाय समाव सकबल गेलेमुखौ दुलाराय आसामावनो गेलेहोनो आरो सकबल गेलेमुखौ जौगाहोनो आरो गोसारहोनो थांखिजों दिनै आसाम अलिम्पिक एस'सिएशननि मोनसे हानजाया क'क्राझार दलजरानि गेलेग्रा फोथाराव फैनानै सकबल गेलेमु दिन्थिफुंनायखौ नायफैयो। सकबल गेलेमु दिन्थिफुंनायखौ नायफैनानै गोजोननाय फोरमायो आरो बाख्नायो आसाम अलिम्पिक एस'सिएशननि हानजाया लोगोसे बे गेलेमुखौ दुलाराय रायजो नाङैनो गेलेहोनो आरो जौगाहोनायाव नांगौ बायदि मदद होनो खोथा होयो आसाम अलिम्पिक एस'सिएशननि हानजाया। आसाम अलिम्पिक एस'सिएशननि हानजायाव नेशनेल ख'ख' प्लेयार जुरि दास बरा, नेशनेल काबादि प्लेयार अलका चौधुरी देखा, नेशनेल काबादि प्लेयार गंगा बर' कुली आरो ख'ख' स्टेट रेफारि कृष्णा कलितामोनहा दिनै सकबल गेलेमु दिन्थिफुंनायाव बाहागो लाफैदों। আমি অসমৰ কামৰূপৰ হয়। আমি নিজে খেলোঁ, এটা নেশ্যনেল প্লেয়াৰ হয়। মই খ'খ'ৰ আছিলোঁ আৰু এতিয়া খেলৰ লগত জড়িত হৈছোঁ। ফেডাৰেশ্যনত আছোঁ, আমি টেকনিচিয়ান হিচাপত আছোঁ। আমি এই খেলৰ বিষয়ে শুনি পেলাই আমি অসমত যিকেইখন ডিষ্ট্ৰিক্টত এই প্ৰচাৰটো নাই, এই সকবলটো খুব সুন্দৰ খেল এখন। আমি ডেমো আজি চালোঁ। ডেমো চাই ভাবিলোঁ যে কোনো ধৰণৰ ইঞ্জুৰি নোহোৱা এখন খুব সুন্দৰ টেকনিকেল খেল। গতিকে এই খেলখনৰ আমি অলৰেডি কম্পিটিশ্যনটো হৈছে, মেডেল পাইছে, আমি গম পালোঁ। যিখিনি ডিষ্ট্ৰিক্টত আমাৰ এতিয়া প্ৰচাৰ নাই, সেই প্ৰচাৰ প্ৰসাৰ কৰাৰ কাৰণে আমি ডেমোখিনি চাই পেলাই যাতে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত যিকেইখন ডিষ্ট্ৰিক্টৰ লগত আমি ইনক্লুডেড নাই, সেই ডিষ্ট্ৰিক্টখনলৈকে গৈ পেলাই এই খেলাখন দেখাই তাত খেলুৱৈ, আমি নতুন খেলুৱৈ ওলাই পেলাই যাতে এই খেলখনৰ এটা জৰি কৰি পেলাই অসমৰ হয় আকৌ আমি অলিম্পিকলৈকে পদাৰ্পণ কৰিব পাৰোঁ। সেইটোত আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টৰ পৰা যাতে আমি ইণ্ডিয়াৰ টীম এটা বনাই অলিম্পিক পদাৰ্পণ কৰিব পাৰোঁ, তাৰলৈকে লক্ষ্য কৰি মই ক্ৰীড়া ভাৰতীৰ ফালৰ পৰা ডিষ্ট্ৰিক্টৰ মই এজন ভাইচ প্ৰেছিডেণ্ট, তো সেই হিচাপতো আছোঁ আৰু খেলুৱৈ হিচাপতো SLCৰ লগতো জড়িত হৈ আছোঁ। গতিকে এই খেলখনৰ যাতে গোটেই দিশটো চাই পেলাই আমি খুব সুন্দৰভাৱে আমি এই ডিষ্ট্ৰিক্টে তাক আমি লৈ পেলাই খেলৰ টিমখিনি আমি উলিয়াব পাৰোঁ, খেলুৱৈখিনি ওলাব পাৰোঁ। সেইটোৱে আমাৰ মেইন প্ৰধান কাম। আৰু তাৰ বাবে আমি আজি BTT আহি পেলাই ৰেমেৰি ছাৰৰ ইয়াতে আহি উপস্থিত হৈছোঁ। আৰু আহিয়ে খুব ভাল লাগিছে, তেওঁলোকৰ যিটো আপ্যায়ন আমাৰলোকে আপ্যায়ন কৰিছে, আমাক যিখিনি তেওঁ মৰম আদৰ দিছে, খুবেই ভাল লাগিছে। যিটো ভৱিষ্যবাণী আমাৰলোকে ৰাখিছে, সেইখিনিও মানে আমি আপ্যায়িত সাংঘাতিক আপ্যায়ন হৈছোঁ। তেখেতৰ যিটো আমাৰ প্ৰতি তেখেতৰ শ্ৰদ্ধা, আৰু আমিও তেখেতক শ্ৰদ্ধাঞ্জলি কৰিছোঁ যে এই খেলৰ লগত যদি এই খেলুৱৈখিনিক তেওঁ আগুৱাই নিয়াৰ কাৰণে আমাৰ লগত জড়িত হৈ এই ডেমোখন দিছে। আৰু ডেমোখন দিয়াৰ যিটো গুৰুত্বপূৰ্ণ বিষয়, সেই বিষয়টো যাতে আমি অন্য ডিষ্ট্ৰিক্টলৈকে প্ৰচাৰ কৰিব পাৰোঁ, সেইখিনি আমাৰ মেইন উদ্দেশ্য। সেইটো লৈ আহিছোঁ। খুবেই ভাল লাগিছে, যিহেতুকে এটা ইনজুৰ নোহোৱাকৈ এখন খেলুৱৈৰ যিটো আমাৰ সুলভ মন, সাংঘাতিক বহল মন খেলুৱৈবিলাকৰ। গতিকে সেই খেলুৱৈৰ দৃষ্টিভংগীৰে যদি আমি চাওঁ, এজন খেলুৱৈ গঢ়াৰ কাৰণে এই খেলখন খুব সুবিধাজনক। অভিভাৱকসকলে এই খেলখনত তেওঁলোক পদাৰ্পণ কৰিব দিব, কাৰণ যিহেতুকে বডি আমাৰ বেছি ইঞ্জুৰি নহয়। আৰু খেলৰ যিটো টেকনিকেলি যিটো স্পীড, যিটো আমি 3 ছেকণ্ড ক'লে 3বাৰ আপোনাৰ এইটো পাছ কৰিব পাৰি, 3 ছেকেণ্ড মাত্ৰ হাতত ৰাখিব পাৰি বলটো। গতিকে এটা খুব টেকনিকেলি খেল, এটা কম সময়ৰ ভিতৰত এজন খেলুৱৈ যিটো বডি স্পীডনেছ, সেই স্পীডনেছটো দেখিব তাতে। গতিকে সেই স্পীডনেছটো আনিব লগা হ'লে এজন খেলুৱৈ নিজকে মেইনটেইন কৰি ৰাখিব লাগিব। আৰু যেতিয়া আমি আমাৰ বডিটোৰ লগত মেণ্টেলিটি আমাৰ গোটেইখিনি আপোনাৰ এটা সুন্দৰ পৰিৱেশ থাকিব, সুন্দৰ নাগৰিক গঢ়িব। গতিকে সেই সুন্দৰ নাগৰিক হ'লে দেশখনৰ উন্নতি হ'ব, সেইটো আমি দেখি পালোঁ খেলখনৰ ক্ষেত্ৰত। গতিকে খুব উৎসাহিত, আৰু খেলখনৰ বিষয়ে জানি খেলৰ যিটো টেকনিকেলিটাৰ, সেই টেকনিকেলিটো গম পাই আমি খুবেই ভাল লাগিছে।
আৰু যথা সময়ত আমি ভাবিছোঁ আগন্তুক সময়ত এই খেলটো প্ৰচাৰ প্ৰসাৰ কৰি আমি খুব সুন্দৰ সুন্দৰ খেলুৱৈ আমি গঢ়িম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। আৰু বাইদেউ আহিছে, তেখেত অলকা চৌধুৰী, তেখেত আমাৰ প্ৰথম অসমৰ কাবাডীৰ গ'ল্ড মেডেলিষ্ট মহিলা প্ৰথম। গতিকে তেখেতে ইমান দিনে মানে খেলৰ লগত যদিও খেলখিনি চাই সেই টিভিৰ লগত বা ফিল্ডত তেওঁ নিজে জড়িত হোৱা নাছিলে। গতিকে তেখেতৰ যিটো স্পীড, সেই স্পীডটো মই পাই এইবাৰ মই আনিছোঁ যে এই খেলখনত তেখেতে যিটো ডেমে থাকিলে তেখেতো বেলেগ ডিষ্ট্ৰিক্টলৈ গৈ এই খেলুৱৈ ওলাবৰ কাৰণে তেওঁ মানে এটা মানে হেৰি দিলে, আমাক প্ৰতিশ্ৰুতি দিলে। গতিকে বাইদেউ ক'ব, বাইদেউ খুব সুন্দৰ ভাল খেলুৱৈ আছিলে আৰু তাৰ বাবে অসমৰ সুনাম কঢ়িয়াই আনিছিলে, প্ৰথম অসমৰ গ'ল্ড মেডেলিষ্ট। গতিকে তেখেতৰ যিটো স্পীড, সেই স্পীড নিশ্চয় এইবাৰ এই খেলখনত তেখেতে প্লেয়াৰ ওলোৱাৰ কাৰণে সম্পূৰ্ণভাৱে দিব বুলি মই আশা ৰাখিছোঁ। তেখেতে ক'ব কেনেকুৱা পালে খেলটো সেইটো। প্ৰথমে আমাৰ BTD বুলি ক'ব লাগিব ন, বড়োলেণ্ডলৈ বহুত বহুত ধন্যবাদ, আৰু গয়াৰী ছাৰলৈ মোৰ ধন্যবাদ, আৰু জুৰি আৰু মোৰ সংগী আছে গংগা। আৰু ভাল লাগিছে আজি প্ৰথম দেখিছোঁহি। একচুৱেলি আমি কাবাডীৰহে আছিলোঁ। এই খেলখন দেখি খুব ভাল লাগিছে, ডেমো চাই আছোঁ এতিয়া। এইখিনি চাই আমি যিহেতুকে আমি এতিয়া অসমত আমি প্ৰত্যেকখন জিলাতে গৈ যাতে আমি সেই প্ৰচাৰ কৰিব পাৰোঁ, তাৰ বাবে আমি আজি আমাক মাতিছে ইয়ালৈ। ডেমোখিনি চাই জুৰি বাইদেউ আছে, আমি ডিষ্ট্ৰিক্ট গৈ আমি আৰু যিমানখিনি আমি আগবঢ়াই নিব পাৰোঁ সেইটোলৈ আমি অপ্ৰাণ চেষ্টা কৰিম। আৰু ভাবিছোঁ সুন্দৰ সকলোৱে আগুৱালি ল'ব ল'ৰা ছোৱালী, আৰু ভৱিষ্যত কামনা কৰিছোঁ। আৰু বিশেষকৈ মই কাবাডীৰ হৈ অলৰেডি মোৰ পৰিচয়টো দিলে আৰু ক'বলগীয়া একো নাই। সেইখিনিয়ে মোৰ আজিলৈ। থেংক ইউ, ধন্যবাদ।